নমস্কাৰ, পুনৰ চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ চেনেল MJ ব্লকৰ অন্য এটি প্ৰেংক কল অনুষ্ঠান। আজি মোৰ প্ৰেংক কলৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছো অসমৰ খুব ধুনীয়া কণ্ঠশিল্পী জ্যোতিফল। তোমাক মোৰ আজি চেনেললৈ স্বাগতম জনালো পুনৰবাৰ। থেংক ইউ। প্ৰেংক কল কেতিয়াবা কৰিছেনে? মোৰ আজি প্ৰথম প্ৰেংক কলটো, আৰু তেনেকে মই অকণ ভয় লাগি আছে বাৰু। কাক কৰা যাব? মই আচলতে চবচে বেছি বিশ্বাস কৰা আৰু চবচে বেছি মোৰ লগত খুব ভাল ক্লোজ ভৃগুদা। অ' মাই গড, ভৃগুদাক কৰা যাব ন? ভৃগুদাক এবাৰ চেষ্টা কৰো, তেখেতে ব্যস্ত থাকিব পাৰে, তথাপিও আমি এবাৰ চেষ্টা কৰি ঠিক আছে, লগাও। আৰু নাম্বাৰটো মোৰ তাত আছে, বেলেগ এখন চিম। লগাইছো গাইছ, লাগিছে বাৰু। হেল্ল' হেল্ল', অ ভৃগুদা হয় না? অ মই মানে এই জয়ানগৰৰ পৰা কৈছিলো। জয়ানগৰৰ পৰা কৈছিলো মই ফোনটো। আচ্ছা, এই ভৃগুদা হয়নে আপুনি? হয় হয় গান গোৱা ভৃগুদা? হয় অ ভাই হয়। তাৰমানে কি, আমি মানে আপুনিতো ক্ৰিকেট খেলিব আহে নহয় ক'ত? খানাপাৰাত। মই চাই থাকো বাৰু ক্ৰিকেট খেলতে। মই এটা চানাৰ দোকান দিছিলো। আচ্ছা, আপুনি মাজতে একদিন চানা খাইছি নহয়, বেলেগো ক'ত চানা দোকান? খাইছিল দিয়ক। অলি আপুনি পইচাটো দিছিল কামটো না? কোৱাচোন ভাই, কামটো কোৱা। মানে মই উঠাই নাই জানা, ৰাতিপুৱা আহি পাইছো ভাই। কামটো কোৱা। মানে আপুনি পইচাটো দিছিল না? কি পইচা ভাই? মই মানে অনলাইন বস্তুটো বৰ বিশেষ নাজনো দিয়ক। হলি কেতিয়া চানা খালো তোমাৰ তাত? কোনখন দোকান তোমাৰ? আছিলে, আপুনি পাইছে নেকি? দিন হ'ল দিয়ক, কিন্তু না দিন হৈছে। আমি আপোনাৰ নাম্বাৰটো মই হৰকান্তৰ পৰাই লৈছিলো। তুমি কাক মাৰিছা ফোনটো? কোন ভৃগুক মাৰিছা তুমি? কোন হৰকান্তই? এই অটোৱালা নহয় ভৃগুদা? এই তুমি ক'ত কি বকি আছা বে? ক'ত হৰকান্ত, ক'ত কি চানা? মোক ক'ত চানা কিনিব যাম হে? নহয়, আপুনি ক্ৰিকেট খেলবা আহোঁতে অ' খেলোতে, আচ্ছা আচ্ছা, এই খানাপাৰাৰ ফ্ৰণ্টত যে তোমালোকে চাহ আৰু চানাৰ দোকানটো দিয়া যায় একেলগে, সেইটো? এই ধৰছি আপুনি, সেইটোৱে। তাৰমানে তাতে আপুনি মোৰ মানে কি জানে না, মোৰ তাৰমানে এইগিলাখান আজিকালি কিবা ওলছে, গুগল পে মই ইমান নাজনো দিয়ক। তাতেতো সেইদিনাখন দেখো তাতে বাজিছিলে, মই পেমেণ্টটো কৰোঁতে 40 ৰুপিজ নে 60 ৰুপিজ কিবা এটা হৈছিল, মই দিছোতো। মানে মই এইগিলাখান সঁচা কথা ক'ব গ'লে মই এইগিলাখান গম নাপাওঁ, সেইকাৰণে মই আপোনাক কনফাৰ্মেশ্যনৰ কাৰণে সুধছো বস্তুটো, গম পাইছি না? মোৰ চিন্তা হৈছিল, মই এইটো ধৰক অলপ চলপ পইচা দি চলি আছো দিয়কচোন। গতিকে পটকে ধৰক মই এতিয়া পইচাটো যদি সোমোৱা নাই, মোৰতো লছ হৈ যাব। মই বোলো ভয় লাগি আছিল মোৰ, এইগিলাখান মই নাজনো পইচাগিলা কেনেকে আহে কেনেকে যায়। গতিকে মই সেইকাৰণে কনফাৰ্মেশ্যনৰ কাৰণে সুধছো আপোনাক বস্তুটো, গম পাইছি না? আৰু এটা কথা আছিল ৰ'ব। হেল্ল', ফোনটো কাটি দিছে গাইছ, কামোৰ পাইছে বাৰু, বা ব্যস্ত থাকিব পাৰে। আকৌ লগাই আছো, খঙো উঠিব পাৰে ন? যিয়ে নহওক, বোলে আপুনি এটা কথা কৈ থাকিলেও যে পইচাটো কিয় কাটি দিছে, পইচাটো নিদিয়ে। হেল্ল', আপুনি বেয়া পালাক নেকি? নহয়, তই মাতটো নুশুনা হৈ গৈছিলো। কি হৈছে মই বুজি পোৱা নাই। ক'ত চানাৰ কথা কৈ আছা, কি কথা ভাই? পইচা দিয়া গৈছে ৰ'বা। আপুনি দিছিল না পইচাটো? এই দিছো মই। মই জানে এই মই চিন্তা লাগি আছিল, আহিল না নাইবা পইচাটো। এই দিছো। তোমাক এইটো নাম্বাৰ কোনে দিলে? এইটো নাম্বাৰটোতো চবৰ তাত নাথাকে। এইটো আপুনি পাব চাগে, নহ'লেতো সি নেদে, খগেন। কোন খগেন? মোক 300 টকা লৈছে দিয়ক নাম্বাৰটো লওঁতে। কৈছি এনেইতো নাপাওঁ নাম্বাৰটো, পইচা দিব লাগিব তেতিয়াহে দিম। মই 40 টকা 50 টকাৰ কাৰণে 300 টকা বেচিছো আপোনাক, গম পাই না? এই তুমি এইবিলাক বদলামি কৰি আছা নেকি বে? নাই আপুনি কি কয় মানে? দিয়া পইচাটো পাইছা নহয়, দিয়া হ'ব দিয়া পইচাটো পাইছা নহয়, হ'ব দিয়া। মই পইচাটো পাইছো, কিন্তু মই বিশ্বাস হোৱা নাই, গম পাই না? তুমি বেংক ষ্টেটমেণ্ট উলিয়াই লোৱা। মানে দেউতা আছে। নাই যদি তুমি হেৰি কৰি দিয়া, QR ক'ডখন দি দিবা মোক, কিমান বিল হৈছে মই আকৌ দি দিম, দি দিবা দিয়া। আপোনাৰ ওপৰত বিশ্বাস আছে মোৰ।
মোৰ মই আপোনাক ভাল পাওঁ, মই বহুত ভাল পাওঁ আপোনাক। এই দেউতা আছো ৰ'ব মোৰ লগত। 40 টকাৰ কাৰণে দেউতাকো ফোন দিবা নেকি এতিয়া বে? হেল্ল'। হয় হয় দাদা কওক। হেৰি বোপা, এই পইচাটো মানে দিয়া নাই নেকি? আমি পইচাটো পোৱা নাই, কিন্তু এই ভিগু বুলি কোৱাৰ কাৰণে কথা পাতিবৰো মন গ'ল, আৰু পইচাটো যদি দিয়া নাই তেতিয়াহ'লে দিলে ভাল পাম। তোমালোক শিল্পী মানুহ, আমাকতো সহায়ে কৰা। আৰে দাদা, মইতো সেইদিনাখন তাতে লগালগ কিবা পানী বটল লৈছিলো আৰু কিবা বুট নে কি আছিলে, বুট লৈছিলো নে পকৰি খাইছিলো কিবা এটা, ভাইটি আৰু মই। বিকাশো আছিলে বিকাশ আৰু মই আছিলো। পইচাটো দিয়া নাই, গুচি গ'লা। নাই মইতো লগালগ তাতে হেৰি কৰি দিছো। এটা কাম কৰিব, আপোনাৰ যদি এইটো সন্দেহ লাগি আছে, আপুনি কিউআৰ কোডটো এইটো নম্বৰতে মোৰ হোৱাটছএপ আছে, পঠিয়াই দিব। সেই আৰু 40 টকা আমি মানে সেই কষ্টৰ পইচাটো, আৰু তোমালোকেতো আৰু চবকে সহায়ে কৰা। হয় দাদা। এই তাতকে ডাঙৰ বস্তু এটা, আমাৰ এই বোপাহঁতে এখন প্ৰগ্ৰেম পাতিছে ইয়াতে এই বোপাই কথা অলপ পাতিব, সেইখিনি ভাল লাগিল বাৰু। আমি পইচাটো বাৰু কিউআৰ কোডখন নিদিলেও ইয়াতে আহিলেও দিব পাৰিবা। এই প্ৰগ্ৰেম এখন পূজাৰ কিবা পাতিছে, কথা পতাচোন। পূজাত নোৱাৰিম নহয়, অষ্টমী নৱমী দশমী 3 দিনে আছে মোৰ। দাদা মই মানে আপোনাক কথাটো ক'ব খুজিছো, আমাৰ প্ৰগ্ৰেমখন তাৰমানে আপুনি একবাৰ দেখা দিলি হ'ল। নোৱাৰিম ভাই, অষ্টমী আছে মোৰ, লখিমপুৰ নৱমী আছে, ইফালে দশমী দুখন আছে। মানে বেলবৰণৰ দিনা আহিব পাৰিব নেকি? বেলবৰণ মানে ষষ্ঠী? ষষ্ঠীৰ দিনাখন। ষষ্ঠী চাব লাগিব ৰ'বা। ক'ত পাতিছা পূজাখন? আপুনি তাতে, আপুনি য'ত ক্ৰিকেট খেলে যি, তাৰে কাষলৈ। আমি চানা বেপাৰী সন্থাই পাতিছো খেলাখন। কি সন্থা? চানা বেপাৰী, যিটো আমাৰ ধৰক গোটাই মানুহগিলা আহে, বত্তা দিয়া যাবে। গোটাইখিনি মিলি পেলাই পাতিছো। মানে একদম সৰু আমাৰ পূজাখন, ইমান ডাঙৰ নহয়। আপুনি বল খেলবা আহে যিহেতু, আপুনি যদি আমাক একবাৰ সময় অলপ দি পেলাই সেৱা এটা হ'লেও কৰি যায় পূজাখনত, দিয়া মিলিলে মই গুচি যাম দিয়া। তেতিয়াহ'লে আপুনি একবাৰ আহি দেখা দিব। আপুনি ধৰক এতিয়া আমি ডিৰেক্টলি পাতিছো কথাটো, কিমান মান দিবা লাগবনো? কি দিয়া? মানে ধৰক মানে ফাংচন খান কৰিলে আপোনাক কিমান মান? ফাংচন নহ'ব ভাই, ষষ্ঠীত ফেমিলিক টাইম দিব লাগিব। মই অষ্টমী নৱমী দশমী 3 দিন মই টাইম দিব নোৱাৰিম না। এনেকুৱা নকৰো দিয়া। মই এনেই গুচি যাম দিয়া, ফ্ৰী থাকিলে মই একদম গুচি যাম, টেনশ্যন নল'বা। দেখা দিম চবকে, মাত দিম, আহি যাম। হেল্ল'। দিয়া ভাই, কথা পাতিম। থেংক ইউ। হেল্ল'। কামুৰিছে, এইবাৰ কৈ দিলে হ'ল। বিৰাট কামুৰিছে। এইবাৰ কৈ দিলে হ'ল বোলে, মই MJ ব্লগৰ MJ ব্লগ এইবাৰ ৰিচিভ কৰে নে নকৰে নাজানো আৰু। আপুনি কল কৰি থকা ব্যস্ত হৈ গ'ল। অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক। হেল্ল'। প্ৰেগুদা, মই জ্যোতিপল। কোনে কথা পাতি আছিলে এইটো? মই দিয়ক। তোমাৰ এইটো নাম্বাৰ আছিলেতো মোৰ তাত। তোমাৰ এই আগৰ নাম্বাৰটো নাই নেকি তোমাৰ? নাই, মই বেলেগ নম্বৰ এদি কৰিছো। মই তাকে ভাবিছো ভাই, নাম চাম অহা নাই। এই দাদা এজন আছিলে আমাৰ ইয়াৰে, হাজোৰে, MJ ব্লগ বুলি। ত' তেখেতে মানে প্ৰেংক কলৰ কাৰণে মোক কৈছিলে, মোৰ আটাইতকৈ চিনাকি মানুহ আৰু আটাইতকৈ ভাল পোৱা মানুহ আপুনি আছিলে। গতিকে মই বোলো আপোনাক এবাৰ ফোন কৰি চাওক। মই ৰাতিপুৱা মানে কালি গণেশ চতুৰ্থী প্ৰগ্ৰেম আছিলে। হয়। এই তোমাৰ চকী গেটত। তাৰপৰা ৰাতিপুৱা আহি পাইছো, আহি 4টামান বাজিলে। হয়। শুই পেলাই উঠিছো, প্ৰথম ফোনটো তোমাৰ আহিছে, মানে এইটো। মইছো ভাই, আননোন নাম্বাৰ, কিবা হৈছে, পূজা কাহিনী চাওঁ অকমান, কিবা হয়। আপোনাক ডিষ্টাৰ্ব দিলো। নাই, একো নাই। মই আচলতে টোপনিৰ পৰা উঠাই নাই ন ভালকে। কি চানা, মই এনেকুৱা হৈ যায় কেতিয়াবা, ক'ত চানা খাইছিলো মই পাহৰি যোৱা যে গ'ল। কথাখিনি চব মিলি আছে, মানে কি, ক্ৰিকেট খেলো আমি খানাপাৰাত। ক্ৰিকেটৰ পৰা ওলাই পেলাই তুমি এখন দোকান আছে, তাতে কণী, চানা, চাহ, জুচ এইবিলাক পায়। সেইদিনাখন বিকাশে মই লাষ্ট তাতে চানা খাইছিলো, খেলি আহি পেলাই।
মোৰতো লাগি আছিল চালা মই দিছিলো নগ'ল নেকি পইচাটো এনেকুৱা তাত লাগি আছে দাদাক দিছো ৰ'বা ফোনটো এবাৰ তেখেতক। দিয়া বুঢ়াটো ক'ত গ'ল? বুঢ়া এটা আছিলে যে এইটো তেখেতে এই ভাইটি পইচাটো নিদিলা ন? একেই মানুহ। বিগুদা মই MJ ব্লগ। তাকে বাবা ভালে আছা? ভালে আছো দাদা। এই তাৰপিছত আৰু দাদাই শুয়ে আছে। মানে নকবা আৰু একদম কালি প্ৰগ্ৰেম আছিলে ভালকে মাত এই গণেশ চতুৰ্থী প্ৰগ্ৰেম আছিলে। ঠিক আছে, আপুনি যে টোপনি ক্ষতি হলেও সময়কণ দিলে তাৰ বাবে ধন্যবাদ। আৰু ভিগুদাক সেইকাৰণে ভাল পাওঁ, চবকে যে ৰেচপন্স দিয়ে। মই বিশ্বাস কৰিব পৰা মানুহজন গতিকে তেখেতক ভাবিলো যে তেখেতক হয় অন কেমেৰা কিবা এটা কৈ দিয়ক। জ্যোতিপল হৈছে খুব মোৰ মৰমৰ বিৰাট মোৰ ভাল ভাইটিৰ ভিতৰত জ্যোতিপল অন্যতম খুব ভাল কণ্ঠৰ অধিকাৰী। থেংক ইউ দাদা। আৰু খুব ভাল ভৱিষ্যত থকা ল'ৰা এজন। মই মোৰ দৃষ্টিত যিমান কেইজন নৱপ্ৰজন্মৰ ছিংগাৰ্ছ দেখিছো আমাতকে বয়সত সৰুবোৰৰ কথা কৈছো। জ্যোতিপল ইজ ওৱান অফ দেম। বহুত ভাল ভৱিষ্যত আছে। সদায় কিপ গোয়িং মানে সদায় কিপ গোয়িং। থেংক ইউ দাদা, আপুনি ভালে থাকক। আপোনাক ডিষ্টাৰ্ব বেয়া নাপাব দাদা। মোৰ চেনেলটোৰ কিবা এটা কৈ দিয়ক, ৰাইজে চাইছে। MJ ব্লগক চবে মৰম দিয়ক আৰু খানা খুৱাই থাকক চবকে। থেংক ইউ দাদা, থেংক ইউ। পূজাৰ শুভেচ্ছা। অ'কে দাদা, বাই। বহুত বেছি ভাল লাগিল ন দাদা, খুব ধুনীয়া ৰেচপন্স দে। আজি শেষত কি কবা? খুব বেছি ভাল লাগিল। ভয়ো লাগে কেতিয়াবা, কাৰণ তেখেতসকলে ব্যস্ত থাকে বহুতখিনি। মানে কালি অনুষ্ঠান আছিল তেখেতৰ, আৰু তথাপিও তেওঁ সময়কণ দিছে, তাৰ বাবে ভাল লাগিছে। আৰু আমি ভাবিছিলো পতকে গালি চালিয়ে নিদিয়ে নেকি, কিন্তু নাই, তেখেতে আচলতে তেওঁৰ মনটো বিৰাট ভাল। আৰু সেনেকুৱা এজন ব্যক্তিয়ে ইমান ধুনীয়াকে ৰেচপন্স দিয়ে কথাবিলাকত, সেইটো ভাল লাগে। আৰু ভৃগুদাৰ সেই গুণবিলাকে কবই নালাগে, নামে যাৰ পৰিছে। বাকী চেনেলটোৰ বিষয়ে কি কবা? MJ ব্লগ, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকতো আছে চাগে, আপোনালোকে ফ'ল' কৰিব চেনেলটো, আৰু চাই থাকিব এনেকুৱা ধুনীয়া কণ্টেন্ট বিলাক। আৰু চাই থাকিব আপোনালোকে। আমাৰ হাজোৰহে, আমি প্ৰায় কাষৰে। আৰু দাদাই মোক বহুত দিন আগতে কৈছিলে কথাটো যে এটা পডকাষ্ট এটা কৰো। তাৰপিছত মই মানে মোৰ এইকেইদিন বহুতখিনি কাম চলি আছিল কিবা ষ্টুডিঅ'তে, সেইকাৰণে একদম বেয়া নাপাব আপুনি। একো নাই আজি পাইছো যে। একদম যিয়ে নহওক গাইজ, আমি আজি খুব ধুনীয়াকে ভিগুদাক প্ৰেংকটো কৰিলো। আৰু যিটো পালে খুব ধুনীয়া এটা টপিক লৈ চানা বেপাৰী হৈ প্ৰেংকটো কৰিলে, গমেই নাপালে দাদাই। তো আগলৈ কাক কেনেকুৱা প্ৰেংক লাগে আপোনালোকে জনাব কমেন্ট যোগে। আজিলৈ প্ৰেংকটো ইমানতে সামৰিছো। জয় অসম। শুই থকা বৰণি দিলেহি জগা।